ফাইনেলি বনাই মেলি হৈ গ'ল। আমি খাই লওঁ। নিউজ দিম বুলি আপোনালোকক। গুড নিউজটো এইটোৱে যে মোৰ বা হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ? মই ইয়াৰে মোৰ ইউটিউব চেনেল ইয়াৰা নেৰেজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি পৰিৱেশটো দেখি আপোনালোকে গম পাইছে মই আহিছোঁ মাৰ ঘৰলৈ। যিহেতু কলেজত এছাইনমেণ্ট দিছে, মই ইমান কেইদিন যোৱা নাই আৰু আশা কৰোঁ আপোনালোকে মই দিয়া বিয়াৰ ব্লগকেইটা সকলোৱে চাইছে। ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰোঁ মাৰ ঘৰত কিনো কৰোঁ দিনটো। এতিয়া যাম কলেজলৈ, যিহেতু দিছে এছাইনমেণ্ট। আৰু এয়া এছাইনমেণ্ট লিখি ৰেডি। এতিয়া যাম কলেজত। ওলাই মেলি লওঁ, ভণ্টি ওলাই আছে, ওলাই মেলি লৈ ৰেডি হৈ যাওঁ। যিহেতু জানে মোৰ ছোৱালীজনী আছে, সেয়েহে মাকহঁত থৈ ছোৱালীজনী মই কলেজ যাব লগা হয়। তেন্তে কলেজৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি ওলাই মেলি হৈ গ'ল। জাষ্ট উৰ্নাখন চেঞ্জ কৰিম আৰু বেগটো ল'ম আৰু যামগৈ। ভণ্টি যিহেতু ওলাই হোৱা নাই, তাই ভাত খাই আছে। আৰু কলেজলৈ যাম। কি কৰোঁ আপোনালোকক কলেজত নেদেখুৱাওঁ, ঘৰলৈ আহি দেখুৱাম আপোনালোকক। আৰু বেছি দেৰি কৰি নাথাকোঁ, এছাইনমেণ্টটো জমা দিম। 12টা চাৰে 12টামান বজালৈ ক্লাছ কৰি গুচি আহিম। ছোৱালীজনীক যিহেতু ঘৰত থৈ গৈছোঁ, তাই আমনি কৰিব পাৰে। আৰু ঘৰটো দেখিছে নহয় বেকগ্ৰাউণ্ডটো, যিহেতু এইটো ঘৰ নতুনকৈ বহাই দিছে এই ৰুমকেইটা, সেয়েহে ৰং কৰা হোৱাই নাই এতিয়ালৈ। ৰং কৰা হ'লে আপোনালোকক নিশ্চয় এদিন মাৰ ঘৰৰ হোমটোৰ দিবলৈ চেষ্টা কৰিম। আৰু লগতে এটা গুড নিউজ আছে, কলেজৰ পৰা আহিলে আপোনালোকক গুড নিউজটো দিম। সেয়েহে গুড নিউজটো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া মই কলেজৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ। হাই ফ্ৰেণ্ডছ, ফাইনেলি কলেজৰ পৰা আহি পালোহি। আৰু এতিয়া ভাবিছোঁ ভণ্টিৰ ফুচকা আনিবলৈ দিছিলোঁ, ভাবিছিলোঁ ফুচকা চেলেঞ্জ এটা কৰোঁ। আৰু সেয়েহে ফুচকা ভাবিছোঁ আপোনালোকক দেখুৱাইছোঁ। ফুচকা ফিলিং কৰা গোটেইখিনি আপোনালোকক ভিডিঅ' দেখুৱাম। ভণ্টিৰ লগত এটা ফুচকা চেলেঞ্জ কৰিম। আৰু আপোনালোকক প্ৰথমতে কৈছিলোঁ যে এটা গুড নিউজ ক'ম আপোনালোকক। গুড নিউজটো মোৰ বাৰ বিষয়ে। আৰু আপোনালোকে মোৰ বাক এতিয়ালৈ দেখাই নাই। যিবোৰ চিনাকি তেওঁলোকেতো চিনি পায়। আৰু সেই গুড নিউজটো মোৰ বাৰ বিষয়ে হয়। তেন্তে আপোনালোকে চাই থাকক ফুচকা চেলেঞ্জ, ভণ্টিৰ লগত কৰিম। আৰু গুড নিউজটো জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক। এয়া হৈছে বাৰ ল'ৰা। হাই কৈ দিয়া ৰাহাত, ৰাহাত হাই কৈ দিয়া, ৰাহাত কৈ দিয়া। মই ফুচকা খাই আছোঁ, ভণ্টিয়ে ফুচকা ভৰাই আছে। এয়া আলু ভৰাই আছে। আমি ফুচকা চেলেঞ্জ কৰিম যিহেতু আপোনালোকক কৈছে। তেন্তে গোটেইখিনি ৰেডি হৈ লওক, আপোনালোকক ডাইৰেক্ট ফুচকা চেলেঞ্জত লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ফুচকা ভৰাই মেলি হৈ গ'ল। দুইজনীয়ে লৈছোঁ ফুচকা ভৰাই। লগতে পানী লৈ লৈছোঁ। আৰু মোবাইল এটাত আমি টাইমাৰ ছেট কৰি ল'ম 2 মিনিটত কোনে বেছি ফুচকা খাব পাৰে। তেন্তে আমি ষ্টাৰ্ট কৰোঁ চেলেঞ্জটো। আপোনালোকে চাই থাকক, টাইমাৰটো ছেট কৰি লওঁ। অ'কে, ষ্টাৰ্টেড। যিহেতু ফাইনেলি শেষ হৈ গ'ল। এয়া মোৰ থালিত মাত্ৰ 4টা আৰু ভণ্টিৰ 6টা, মানে মই উইনাৰ হ'লোঁ আৰু ভণ্টি লুজাৰ। এতিয়া মই আনিছোঁ 2টা পানিছমেণ্ট, জলকীয়া আৰু নেমু।
তাই এতিয়া দুটাৰ ভিতৰত এটা যিকোনো এটা চিলেক্ট কৰিব দিওঁ বেছি বেলেগ নিদিওঁ বেয়া লাগে ন এতিয়া তাই কোনটো চিলেক্ট কৰে বা জলকীয়া মই খাব নোৱাৰোঁ ইমান জ্বলা নেমুকে চিলেক্ট কোনো ধৰণৰ এক্সপ্ৰেশ্যন দিব নোৱাৰিব বহুত টেঙা আমি আকৌ চেলেঞ্জ কৰিম ম'ম' চেলেঞ্জ কৰিম যিসকলে ভাল পালে আজি চেলেঞ্জটো তেনেহ'লে কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ যদি চেলেঞ্জ ভিডিঅ' আপোনালোকে চাব বিচাৰে ব্লগত তেন্তে আমাক কমেণ্টত নিশ্চয় জনাব তেন্তে আৰু লগ পাইছোঁ আপোনালোকক এইখিনি সামৰি লওঁ আমি সামৰিলে আপোনালোকক লগ পাইছোঁ আৰু আপোনালোকক মই কৈছিলোঁ যে মই বাক দেখুৱাম বুলি আৰু গুড নিউজটো দিম তেন্তে ব'লক বাৰ লগত একেবাৰে আপোনালোকক লগ পাইছোঁ হেল্ল' ফ্ৰেণ্ডছ ফাইনেলি আপোনালোকে দেখিছে ফুচকা চেলেঞ্জ হৈ গ'ল আৰু ফুচকা চেলেঞ্জত ভণ্টি লুজাৰ হ'ল মই উইনাৰ হ'লোঁ আৰু তেওঁ দেখিছে মই কি দিলোঁ ৰহা দেখাত হাই কোৱা তুমি হাই নোকোৱা ভিডিঅ'ত হাই নোকোৱা আৰু কৈ দে স্কুল বেগ লৈ ক'ত যাবা স্কুল বেগ লৈ ক'ত যাবা হা স্কুল যাবা স্কুলত গৈ কি কৰিবা এইটো হৈছে বা ল'ৰা আৰু কি আছে ইয়াত মই আপোনালোকক গুড নিউজ এটা দিম বুলি কৈ আছিলোঁ আৰু এজনী হৈছে মোৰ ফ্ৰেণ্ড চাগুপ্তা তাই যিহেতু লুকাই আছে আৰু মই আপোনালোকক কৈছিলোঁ যে মই এটা গুড নিউজ দিম বুলি আপোনালোকক গুড নিউজটো এইটোৱে যে মোৰ বা ফাইনেলি ৰিজাল্ট দিছে কালি ৰাতিপুৱা সময়ত ৰিজাল্ট দিছে আৰু মই আপোনালোকক গুড নিউজটো দিব পৰা নাই যিহেতু তাই লকডাউনৰ সময়ত গুৱাহাটী ইউনিভাৰ্চিটিলৈ বহুতবাৰ অহা যোৱা কৰিবলগীয়া হৈছিল বহুত কষ্ট হৈছিলে যিহেতু তেওঁলোকৰ লকডাউনৰ কাৰণে ৰিজাল্টটো এৰি দিয়া নাছিলে স্থগিত কৰি থৈ দিছিলে যিহেতু অনলাইন এক্সাম হৈছিলে তেওঁলোকৰ জানে আপোনালোকে আজিকালি কেনেকুৱা হৈ আছে ৰিজাল্টক লৈ বহুতো খেলি মেলি হৈ আছে ফাইনেলি তাই কমপ্লিট হৈ গ'ল আৰু সেইটো আছিল গুড নিউজটো আৰু আপোনালোকে ভাবিছে আবেলিলৈ মই ঘৰলৈ যামগৈ আৰু লগতে ভাবিছোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ ভণ্টিয়ে ৰেচিপি শ্বেয়াৰ কৰিব এটা পাস্তা ৰেচিপি আৰু ফাইনেলি এয়া বাক দেখুৱাম বুলি কৈছিলোঁ বা আহি গ'ল এয়া এজনী বাই আৰু কি ক'ম হাই কওক চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া তাই চেনেলটো চাব চবে লাইক কৰিব কমেণ্ট কৰিব আৰু চাইডতে থকা বেল আইকনটো বজাই দিব আৰু অলপ কষ্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিম আৰু যিহেতু ফাইনেলি তাই এতিয়া ল'ৰা হ'বলৈ গৈ আছে সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে তাইৰ আগন্তুক দিনবোৰ ভালে যাওক মানে আৰু ভাবিছোঁ আপোনালোকক বেছি দীঘলীয়া কৰি নাথাকোঁ সন্ধিয়ালৈ যামগৈ মানুহজন আহিব এতিয়া এটা পাস্তা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাইছোঁ ফাইনেলি এতিয়া সন্ধিয়া হৈ গ'ল আৰু আপোনালোকক কৈছিলোঁ যে ভণ্টিয়ে বনোৱা পাস্তা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইফালে এয়া ভণ্টিয়ে পাস্তা সিজাই আছে অভাৰ কুক নকৰে অলপ সিজাই বেছিকৈ নিসিজাই মানে অলপমান সিজাই ল'ব সিজাই লৈ আৰুনো কি দি বা কেনেকৈ বনাই ৰেচিপিটো আপোনালোকক দেখুৱাওঁ মই এতিয়া ব'লক
ফাইনেলি বনাই মেলি হৈ গ'ল, আমি খাই লওঁ আৰু আপোনালোকক লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ফাইনেলি খাই মেলি হৈ গ'ল পাস্তা। আৰু কেনেকুৱা পালে পাস্তা ৰেচিপিটো ভণ্টিয়ে বনোৱা আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া যিহেতু ৰাতি হৈ গ'ল, সেয়ে ভাবিছোঁ ভিডিঅ'টো এণ্ডিং কৰোঁ। আপোনালোকে বেছি দীঘলীয়া কৰি থাকিলে আমনি পাব। আজিৰ দিনটো গোটেই ব্লগটো, মোৰ ডেইলি ব্লগটো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। যিহেতু এতিয়া মই ঘৰলৈ যামগৈ আৰু মই ৰেগুলাৰ আপোনালোকক এইদৰে ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম, লগতে এটা নতুন ৰেচিপি দিবলৈ চেষ্টা কৰিম। যিসকলে মোৰ চেনেলটোত আজি নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ইয়াৰা নেৰেজ ব্লগটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। যিহেতু মোৰ চেনেলত বহুতে চায় কিন্তু ভিউজ আহে, কিন্তু তেওঁলোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তেন্তে প্লিজ তেওঁলোকক মই পুনৰবাৰ অনুগ্ৰহ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে থকা বেল আইকনটি দবাই ন'টিফিকেশ্যন অল কৰি দিয়ে, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ তেওঁলোকে পাই থাকে। আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আপোনালোকে ভালে থাকক, সুস্থ থাকক আৰু যাতে আমাৰ পৰিয়ালটো বহুত ডাঙৰ হৈ গৈ থাকক তাৰে আশাৰে আজিলৈ গুড নাইট, বাই বাই।